যোৰহাটৰ পৰা অহা ফাইটাৰ জেটখন এইখন পাহাৰতে ক্ৰেছ কৰি গৈছে আৰু মানুহ চাওক কিমান আহিছে আৰু মনটো খুব দুখ লাগি আছে। আৰু তাত যিসকলে গৈছে প্ৰায় 4 ঘণ্টা সময় লাগিছে। 4 ঘণ্টাৰ মূৰতহে সেই ঠাইডোখৰ পাইছে। একদম পাহাৰীয়া এই পাহাৰখন দেখিছে, এই পাহাৰখনৰ বেক চাইডে এই এক্সিডেণ্টটো হৈছে। আৰু তাতে উপস্থিত থকা আমি ৰাইজক সুধিছোঁ, যিসকলে অলৰেডি গৈছে, কালি কিছুমান 12টা বজাত গৈছে, আজি উলটি আহিছে আৰু এতিয়াও প্ৰশাসনৰ মানুহ বহুত গৈ আছে। প্ৰায় 3-4 বিঘা মাটি একেবাৰে বিচ্ছিন্ন হৈ গৈছে সেইখন। আৰু লগতে আমি জনামতে তাত 2জন আছিলে। 2জনৰ ভিতৰত কেইজন মানে এতিয়াও জীয়াই আছে নাজানো, কিন্তু তাত মাংস একেবাৰে টুকুৰা বিচ্ছিন্ন হৈ গৈছে। আৰু তাতে এয়াৰফ'ৰ্চৰ পৰা মানুহ আছে, এয়াৰফ'ৰ্চৰ মানুহে এতিয়া সেই ধৰি লওক ফাইটাৰ জেটখনৰ বস্তুবোৰ বুটলিছে। আৰু শুনামতে তাত মাংসৰ যিবোৰ টুকুৰা, মানে মানুহজনৰ যি ডেড বডি, সেইবোৰ টুকুৰা টুকুৰকৈ বুটলি মানে হয়তো গধূলিলৈকে আনি হৈ যাব। গোটেই গাড়ী চাড়ী গোটেই ৰখি আছে, তাত প্ৰশাসনৰ সম্পূৰ্ণ মানুহ আছে। ভিতৰলৈকে যাব দিয়া নাই আমাক, কিন্তু পৰিৱেশটো বৰ দুখ লগা। আৰু আত্মাৰ তেওঁৰ সদগতি আমি কামনা কৰিলোঁ।